কি খবৰ আপোনালোকৰ আৰু গুড মৰ্নিং আৰু মোৰ ভালে বহুত দিনৰ মূৰত এইটো ব্লগ বনালোঁ আজি আৰু আশা কৰোঁ আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বোৰ আৰু দেখিছেনে ৰাস্তাটো ইমান কেনেকুৱা একদম মানে জাম্পিঙত আহি আছোঁ টমটমখনত আৰু এই ওচৰতে আছে পাৰ্কখন আৰু ইমান ধুনীয়া গছ গছনি আছে নহয় এইখিনিত থাকিলে মানে বহুত কেতিয়াবা গৰম লাগিলে যদি এইফালে আহোঁ ইমান ধুনীয়া বতাহটো লাগে বহুত ভাল লাগে মানে আৰু আছে পাৰ্কখন ওচৰতে আছে আৰু পাৰ্কখনৰ পিনে আহিলোঁ আৰু এই ৰাতিপুৱাই আহিলোঁ ন সেই ৰাতিপুৱা মানুহখিনি লগ পালোঁ কিছুমানে মৰ্ণিং ৱাক কৰিব যায় সেই অলপ বহি আছে বাইদেউ কেইজনী আৰু আজি দিনটোৰ কাৰণে ওলাই আহিলোঁ খুৰীহঁতৰ লগত খুৰী আছে আগত খুৰী বহি আছে তাৰপিছত আৰু খুৰীৰ বাইক এজনী আহিছে আৰু এয়া ওচৰতে পাৰ্কখন পাই গ'লোঁ আৰু বহুত বস্তু আনিছোঁ আজি আকৌ আমাৰ মানে কি হৈছে আমাৰ খুৰীহঁতৰ লগত আৰু কেইজনীমান আছে 20-25 জনীমান মানুহ আছোঁ আমি লগ লাগি সেই গোটেইখিনি লগ লাগি মানে আমাৰ গোট নিচিনাই হৈছে গোটৰ নহয় মানে গোট বুলিও নহয় এতিয়া যায় পিছত গোট নিচিনাই হ'ব আৰু গ্ৰুপত তাৰপিছত আৰু আমি কাপোৰ আমাৰ নিজৰ ট্ৰেডিশ্যনেল তিৱা ট্ৰেডিশ্যনেল ড্ৰেছ আমাক লাগে সেইকাৰণে আমি এনেকৈ লগ লাগি কাপোৰ টানিব আহিছোঁ আজি তাৰপিছত এই ওচৰতে আছে পাহাৰখন পাৰ্কৰ ওচৰত এখন আমাৰ শ্মশান খালী আছে তাৰপিছত ইয়াৰ ইমান পানী বাপৰে বহুত পানী হৈ গৈছে আৰু এই খুৰীহঁতৰ ঘৰ এইখিনি ওচৰ পাই গ'লোঁ আহি আৰু দেখিছেনে টমটম নলা দাদাটোৱে ইমান ৰাস্তা বেয়া খুৰীহঁতৰ ঘৰৰ ফালে সোমাই আহোঁতে মানে কি হ'ব আৰু একদম বোকা ৰাস্তাটো টমটমখন টানিব নোৱাৰাৰ কাৰণে আমি নামি দিলোঁ আৰু টমটমখন নিজে লৈ আনিলে ঠেলি আৰু এয়াই হৈছে আমাৰ গ্ৰুপত থকা এজনী ভাইলিনা বাইদেউ তাইৰ ঘৰত মাতিলে আহি অহাৰ কাৰণে একো নোখোৱাৰ কাৰণে যাচি আছে বোলে পিঠা এটা পানী খাইছে সেইকাৰণে এটা পিঠা খালোঁ আৰু তাইৰ কিটচেন এইটো আৰু কেনেকুৱা লাগে বাৰু এই ৰাতিপুৱা এনেকৈ শুই উঠিয়ে যদি গা পা ধুই এঠাইলৈ যাব লগা হ'লে গোটেই মুখখন চকুকেইটা ফুলি থাকে হয়নে মোৰ সেই তেনেকুৱা হয় গোটেই চকু ফুলি আছে ৰাতিপুৱা 6টা 6:30 আহিলোঁ আৰু জীৱনত মই কেতিয়াও এনেকৈ চাঙৰ ওপৰত উঠি বাচন ধোৱা নাছিলোঁ আৰু যিটো পাহাৰত যায় এনেকৈ কাম কৰা ফিলটো ইয়াতে আনি লৈছোঁ সেইকাৰণে আৰু চাঙৰ ওপৰত মই উঠি বাচনকেইটা ধুই ল'লোঁ আৰু বহুত ভাল লাগিছে আৰু বাৰীখন মানে অলপ ডাঙৰকৈ মাটিখিনি সৰহকৈ অলপ কিনি লৈছে খুৰীহঁতে আৰু বহুত ভাল হৈছে এই তলৰ ফালে বহুত শাক পাচলি আছে কলগছ আছে মানে যি অজস্ৰ বহুত বস্তুৱে ৰুই লৈছে লাগতিয়াল বস্তুবিলাক বহুত ভাল লাগিছে আজি আহি লৈ পেলাই এই খুৰাহঁতৰ ইয়াত আৰু আমি ৰাতিপুৱাই সোনকালে যিকেইজনী আহিছোঁ সেইকেইজনীয়ে কাপোৰ টানাত ষ্টাৰ্ট কৰিলোঁৱে আধা কাপোৰ টানি হ'লে আৰু আধাটো সেনেকৈ আৰু এয়া কি হৈছে আমাৰ যি তিৱাৰ ট্ৰেডিশ্যনেল ড্ৰেছ কাচং বুলি কয় সেয়া টানি আছোঁ আৰু এয়া হৈছে আমাৰ খুৰীহঁত দুজনী খুৰী আহিছে আৰু ভণ্টি আছে ওচৰৰে ভণ্টিজনী আৰু আমাৰ বহুত আজি আইটেম দেই বহুত ভাল লাগিছে সঁচাকৈ ঠাণ্ডা গৰমটো বুলিয়ে ঠাণ্ডাও খাই আছোঁ আৰু
খুৰীহঁতে যা যোগাৰ কৰি আছে। ইয়াত ভণ্টিয়ে আটা আৰু লগত পকা কঁঠাল মিক্স কৰি আটাখিনি মাৰি আছে। তেল পিঠাৰ দৰে তেনেকৈ অলপ বনাব, তেলত ভাজি পেলাই। বহুত ভাল লাগিব সঁচাকৈ। আৰু মই এটা কথা ক'ব পাহৰি গৈছোঁ, মোৰ 221 হৈছেগৈ, যেনে তেনে আৰু দেই। সেই ছাবস্ক্ৰাইবকেইটা বহুত ধন্যবাদ। আৰু শ্বেয়াৰ কৰিব, লাইক কমেণ্ট কৰিব। আপোনালোকে যিমান পাৰে সিমানে শ্বেয়াৰ কৰি দিব মোৰ চেনেলটো, আৰু এনেকৈ আৰু বাঢ়ি যাওক মোৰ আশা থাকিল। আৰু আশীৰ্বাদ কৰিব মই আগুৱাই যোৱাৰ। প্লিজ ছাবস্ক্ৰাইব কৰি দিব, চাব দেই। আৰু এয়া খুৰীৰ তেল পিঠাৰ দৰে ভাজি আছে তেলত। গোন্ধটো বৰ ধুনীয়া ওলাইছে, কিন্তু পকা কঁঠালৰ গোন্ধটো বহুত ভাল লাগিছে। আৰু এইটোৱে হৈছে চাংঘৰ। আৰু আপোনালোকে চাওক, চাংঘৰটো ইমান ভাল লাগিছে, গপচকৈ বনাইছে, বহুত ভাল লাগিছে। আৰু আমি যিহেতু ভিডিঅ' বা ফটো যোনবিলাকে আপলোড কৰে সিহঁতৰ পৰাহে দেখোঁ। আমি পাহাৰত পূজা বা খাদ্য সভা, তিৱা খাদ্য সভা যিবিলাক হয়, তাত গৈ সিহঁতে এনেকৈ ফটো উঠাই ভিডিঅ' বনাই আপলোড কৰে, তেতিয়াহে দেখোঁ। বহুত ভাল লাগে, আজি বহুত ভাল লাগিছে। দাদা কি বনাইছো এইটো? তাৰমানে সেইটো বনাই আছে তাতে, পাহাৰৰ হয়, পাহাৰৰ দাদা। এইটো এটা বনাই আছো, সেইটোও নেকি? আৰু বহুত ভাল লাগিছে। ওপৰত আহি এটা ফিল কৰিছোঁ, যাতে অলপ চাঙৰ ওপৰত থাকি বতাহটো কেনেকৈ পায়। বতাহটো ইমান ধুনীয়াকৈ মাৰি আছে সঁচাকৈ। আৰু ইয়াত বেৰা দি দিছে, কাৰণ মানুহ থাকে ৰাতি, সেইকাৰণে বেৰা দি দিছে। আৰু এই ওচৰতে আছে পাহাৰখনৰ ইফালে ওচৰতে মেইন ৰোডটো। আৰু ইয়াত বাৰীখন চাওক, কচু কি লাগে চব পাব। আৰু বহুত ভাল লাগিছে সঁচাকৈ। আৰু এইজনে হৈছে আমাৰ মাদাৰ খুৰা। আৰু আজি মই তিৱা ড্ৰেছ পিন্ধি আছোঁ দেই, সম্পূৰ্ণ ড্ৰেছ নাই, কাচংখন আৰু এই গামোচাখন কি কয় মই পাহৰি গ'লোঁ দেই, মনত নাই। কাচংখনে মনত আছে, পিন্ধি আহিলোঁ। আৰু এই খুৰীহঁতে আমাৰ কি বনাইছে, কৰ্দৈ টেঙা, পিঠাগুড়ি আৰু মাছ, এই উতলি আছে, হৈ যাব। আৰু তাৰপিছতে অলপ পিছতে আকৌ ল'ৰা ছোৱালীকেইটা আহিব, কাৰণ আমাৰ আমি মাকবোৰেও কিবা এটা কৰি আছোঁ। আৰু আমাৰ ল'ৰা ছোৱালীকেইটাকো খুৰীহঁতে মাতি, মানে তিৱা গান হওক, ভাষা হওক, এটা দুটাকৈ শিকাই আছে, আহি যাব। আৰু আমি এইবোৰ কৰি হোৱাৰ পিছত যেতিয়া খোৱা বোৱা হওঁ হ'ব, তেতিয়াই সিহঁতক মাতি দিব। আৰু ইয়াত কলপচলা ব্ৰইলাৰ মাংসৰ লগত বনাত পাহাৰৰ ভাত। মোৰ পোৱালি এইটো হাঁহি থকাটো। কোনটো? সেয়া সুৰভিৰ ব্ৰইলাৰ, কলপচলা, একেলগে খাই দিয়া।
হাসি আৰু আমি যেহেতু আজিৰ কাৰণে ডিছ ব্যৱহাৰ কৰা নাই, কিনি অনা নাই, আমি কলপাতকে ব্যৱহাৰ কৰিছোঁ আৰু কলপাততে এনেকৈ খোৱা বোৱা কৰিব ওলাইছোঁ। ল'ৰা ছোৱালীকেইটা আহি গ'ল আৰু এই দি আছে ৰান্ধনীবোৰে। পুনম আছে আৰু শৰ্মিলা আছে দেই লগত। আৰু আপোনালোকে এনেকৈ খেল খেলে নে নেখেলে? আমি কিন্তু খেলি পোৱা নাই আগতে। বহুত বেলেগ খেল আছিলে, কিন্তু এইটো খেল ইহঁতকে খেলা দেখি মই ভিডিঅ'টো বনাই দিলোঁ। ভাল লাগিল, ল'ৰা ছোৱালীকেইটা এনেকৈ ধুনীয়াকৈ খেলি আছে। কেনেকুৱা লাগিছে বাৰু বাইদেউ? লাগিব নেকি আকৌ? এইফালে কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে ন? খাব লাগে হয় কেতিয়াবা এনেকুৱা। আৰু আমি আজি খাই বৈ আকৌ কামত লাগিব লগা হ'ল। বহুত দেৰি হৈ গৈছে আজি। 3খনকৈ টানিছোঁ। দাঙি লৈ আহিছোঁ ঘৰলৈকে। আধা কাপোৰখিনি আৰু এইখিনি বোকা আহি পালোঁ দেই, ঘূৰি দিওঁ আৰু বোকাখিনি পাৰ হৈ বহুত ভাল পালোঁ দেৰিকৈ আহি। আৰু গোটেই আইসকল, গোটেই বাই ভনীকেইজনীক লগ পাই খুব ভাল পালোঁ। আৰু আজি এনেকৈ আকৌ লগ পাই থাকিম আৰু মেখেলাকেইখন হ'লে যাতে গোটেইকেইটা এক ৰঙে পিন্ধি যাব পাৰোঁ, তেতিয়াতো আৰু বেছি ভাল লাগিব। এক চিট মানসী কি ক'বা? বাই বাই দে গুড নাইট, বাই বাই। ভাইলিনা বাইদেউ, ভাইলিনা বাইদেউ দে বাই বাই দে আকৌ। বাই বাই। আজি কেনেকুৱা লাগিলে? কেনেকুৱা লাগিলে? দে খা। আৰু গাইজ, মই এই ভিডিঅ'টো কালিৰে হয়, কালি আপলোড দিব নোৱাৰিলোঁ, বহুত ভাগৰ লাগিল। সেইকাৰণে আজি ৰাতিপুৱাই উঠিয়ে আপলোড দিলোঁ।